ইমান সোনকালে পিঁয়াজি ৰেডি হৈ গ'ল বন্ধুবোৰ। যেহেতু ঠাণ্ডাৰ ছিজন আহিছে আপুনি ঘৰতে খুব কম সময়ৰ ভিতৰতে পিঁয়াজি প্ৰস্তুত কৰিব পাৰে। পিঁয়াজখিনি মিহি মিহিকৈ কাটিব। আপোনাৰ যিমান প্ৰয়োজন আছে সিমানখিনি আপুনি বেচন ল'ব। সোৱাদ অনুসৰি নিমখ, মছলা, জলকীয়া আৰু আপুনি ৰিফাইন তেলতো ভাজিব পাৰে, নতুবা মিঠাতেলো বেছিকৈ গৰম কৰাৰ পিছত মিঠাতেলৰ গোন্ধ নাথাকে তাত কৰিব পাৰে। আৰু এয়া চাওক ইমান সুন্দৰ পিঁয়াজি ৰেডি হৈ গ'ল।